নাম শ্ৰী ভিকুমণি কুমাৰ। আমাৰ গাঁও কুমাৰপেৰা আমাৰ গাঁও অতিকে আপোন অতি মনোহৰ ডাকঘৰ জলজলি আৰু পঞ্চায়ত থানা মংগলদৈ জিলা দৰং অসম। পূব দিশত আছে ধুনীয়া নোৱা নদী, পশ্চিম দিশত আছে মনোহৰ কৃষি, দক্ষিণত খেতি পথাৰ গাখীৰ খোৱা গাঁও, উত্তৰ দিশত আছে আলাকঝাৰি গাঁও। প্ৰাথমিক বিদ্যালয় যুৱ সংঘ উন্নয়ন সমিতি, বিষ্ণু মন্দিৰ বৰনামঘৰ মহিলা সমিতি, বোৱাকটা সমবায় সমিতি আমাৰ গাঁৱত আছে। মাজে মাজে গাঁওৰক্ষী বাহিনীয়ে পহৰা দি আছে। কৃষি হ'ল গাঁওখনৰ প্ৰধান উন্নয়নৰ উৎস। কনকলতা পুখুৰীত আছে বিভিন্ন জাতৰ মৎস্য। কৃষিৰ বাহিৰেও গাঁওখনত আছে ক্ষুদ্ৰ ব্যৱসায়ী আছে আৰু বুজন সংখ্যক দিন মজুৰি কৰা ব্যক্তি। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ আছে বহুতো ছাত্ৰ। স্নাতক আৰু স্নাতকোত্তৰ আছে কেইবাজন মাত্ৰ। 10 জনমান আছে চৰকাৰী কৰ্মচাৰী। আছে আৰু গাঁওবুঢ়া অংগনবাদী কৰ্মী। সুকনানী ব্যাসৰ আছে ওজাপালি। গাঁওখনত আছে দুটাকৈ দলৰ বেণ্ড পাৰ্টি। আইনাম বিয়ানাম গোৱা আছে আয়তী। পুথি পঢ়িব পৰা আছে বহুতো ব্যক্তি। ল'ৰা ছোৱালীহঁতে পঢ়া শুনাত দিব লাগে অধিক গুৰুত্ব। অবাবত নাযায় যেন সময়ৰ এটিও মুহূৰ্ত। ডেকা বুঢ়া সকলোৱে মিলি কৰি যাম কাম। এখোজ এখোজকৈ আমি আগুৱাই যাম। আমাৰ হ'ব অগ্ৰগতি। গাঁৱত জ্বলিব শান্তিৰ বন্তি। নমস্কাৰ।